কোভিড নিয়ম মানি আঁতৰি যাবলৈ অনুৰোধ কৰা হ'ল। মহকুমাৰ আমি এটি বিশেষ ঘোষণা প্ৰায় 20,000 ওপৰ মহকুমাধিপতি কাৰ্যালয়ৰ হ'বলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই সমূহ উৰঙীয়াবাসী তলৰ মহলাৰ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আৰু তেখেতসকলৰ আশীৰ্বাদ আৰু মৰমৰ বাবে বাথৰুমৰ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ সুধিব লগা বিশেষ নাই, যিহেতু ৰঙীয়া সমষ্টিত এইবাৰ কেনেকুৱা CRPFৰ তাৰপিছত আমি চাৰ্টিফিকেট ল'ম, সমীৰুদ্দিন খণ্ডকাৰ নামৰ ভোট ল'ম, তাৰপিছত জোৱানজনৰ সেইমতে আকৌ যেন ৰঙীয়াবাসী এটা মানি বেগ হেৰাইছে। বাবে আকৌ 5 বছৰ সেৱা দিব পাৰোঁ। এই মানি পৰম বেগটো পবিত্ৰ মুহূৰ্তত মই তাকে তেখেতৰ পান কাৰ্ড কাৰ্যালয় যি চাব ডিভিজন অফিচ আছে মহকুমা অধিপতি কাৰ্যালয়ত আমাৰ এই কাউণ্টিং অৰ্থাৎ গণনা সমাপ্তি হ'ল। সমাপ্তিত আমি বিশাল ব্যৱধানত পুনৰবাৰ জয় হ'বলৈ সক্ষম হৈছোঁ। তাৰ বাবে সমূহ ৰঙীয়াবাসী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনৰ আশীৰ্বাদ বিচাৰিছোঁ, যি আশীৰ্বাদৰ দ্বাৰা ৰঙীয়াক আৰু উজ্জীৱিতভাৱে আমি ৰাখিবলৈ সক্ষম হ'ম। প্ৰথম কৰিবলগীয়া আপোনাৰ যথেষ্ট কাম আছে। আজি জাষ্ট জিতিছোঁ, অলপ পিছত চাৰ্টিফিকেট ল'ম, বিধানসভাত যাম, অ'থ ল'ম, তাৰপিছত হ'ব একশ্যন প্লেন তৈয়াৰ। ঠিক আছে, শুভেচ্ছা থাকিল।